Hello friends, welcome to more YouTube channel JR Official Dance Group. আৰু এয়া সন্মুখত দেখিবই পাইছে শংকৰদেৱ শিশু বিদ্যা নিকেতন আনন্দ বজাৰৰ উদ্যোগত আৰু জ্ঞানম সংগীত একাডেমী সংগীত মহাবিদ্যালয়ৰ সহযোগত এখন দৌল মহোৎসৱত গৈ আছো। তাতে আমাৰ আজি ফাংচন প্ৰগ্ৰাম হ'ব। ডেন্স হ'ব। হেল্ল' গাইজ, মই বৰ্তমান আনন্দ বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা চেংৰেং পাৰা মানে প্ৰগ্ৰাম আছে আজি হোলীৰ, আৰু তাতে গৈ আছোঁ বাইকত, আৰু ছাৰে বাইক চলাই আছে, মই বাইকত বহি আছোঁ। মই আহিছোঁ পুৱাতে, কিন্তু বৰ্তমান আপোনাৰ বাজিছে চাৰিটা চাৰে চাৰিটা বাজে, আৰু 6টা-7টাৰ পৰা প্ৰগ্ৰাম আৰম্ভ হ'ব। চাই থাকক মোৰ লগত, ভিডিঅ'টো গোটাইখিনি চাব, তাতে কি কি হয় সকলোখিনি দেখুৱাম। সেইটো দেখুৱাবলৈ ভালকৈ যত্ন ল'ম। তো ব্লগ যাওঁ জেংৰেং পাৰা, যাওঁ আজি জেংৰেং পাৰা দৌল মহোৎসৱ চাবলৈ। আৰু তাতে দৌলত কি কি হয়, দেউলত কালিতো আমি হোলী খেলিলোঁ, হোলীত বহুত ফূৰ্তি হৈছে, আপোনালোকে দেখিছে হোলী খেলিছোঁ আনন্দ বজাৰত আহি মই। আৰু এইটো ভিডিঅ' আনন্দ বজাৰতে হ'ব, ইয়াৰে পৰা 5-6 কিলোমিটাৰ ভিতৰত যাব লাগিব মই। তো চাই থাকক মোৰ ইউটিউব চেনেল JR Official Dance Group। সম্পূৰ্ণ নিমুৱা না তো এতিয়া মই নিমুৱা বাজাৰ, চক বাজাৰ নিমুৱা আহি পাইছোঁ। ইয়াতে এটা স্বাস্থ্য কেন্দ্ৰ আছে ইফালে, তো ইয়াৰে পৰা আৰু অলপ দূৰ যাব লাগিব, তাৰপাছতে পাম আজিৰ দৌল উৎসৱ। তো পাছফালে গাড়ী আহি আছে আৰু মানুহ আগতে গৈছে বহুত। এয়া ৰাস্তা চাওক কিমান ধূলাই ভৰ্তি হৈ আছে ৰাস্তাত, বা সন্মুখত একো দেখাই নকম কিজনী দেখছে বা। ময়ো এইবাৰ প্ৰথমে ফাৰ্ষ্ট, তাৰমানে এইফালে অহা যোৱাটো নহয়, আমাৰ সেইফালে দক্ষিণ ফালে যোৱা না। এইফালে আমাৰ অহা যোৱা নপৰিয়ে, সদায় দক্ষিণ ফালে মোৰ। ইতিমধ্যে আহি পালোৱে এইখিনি জেগা, নামি আহোঁ গাড়ীৰ পৰা। পালোঁ আৰু তো আহি পাইছোঁ পুৰা জেগাখিনি, বাইকত আহিছোঁ। তো ইফালৰ পৰা নামি আছে চব গাড়ীৰ পৰা। কি খবৰ? তো আমি জেংৰেং পাৰা বুলি কয় এইখিনি, আৰু জেংৰেং পাৰা আহি পালোঁ। আনন্দ বজাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা প্ৰগ্ৰাম কৰিবলৈ আহিছে। মোৰ পাছফালে সকলো ল'ৰা ছোৱালী ইফালে আছে, এইবিলাক চবেই আছে। তো চাই থাকক, ভিতৰ ফালে যাই চবকে দেখাম। এইটো গেট, আৰু এইবাৰ মই গেটেদি সোমাম। তো ভিতৰ ফালে যাই দেখুৱাম ভিতৰ ফালে কি হৈ আছে। আৰু শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ আদৰণি জনাইছে। তো আমি ভিতৰ ফালে গৈ আছোঁ, চাই থাকক মোৰ এইটো ব্লগ, আৰু বহুত এনজয় হ'ব ভিতৰ ফালে। তো আহক ভিতৰ ফালে যাওঁ। মই ইতিমধ্যে জেংৰেং পৰা আহি উপস্থিত হৈছোঁ, আৰু এইফালে মোৰ পাছফালে চবেই আছে, আৰু তো চাই আছোঁ এইটো জেংৰেং পৰা হয়। সকলোৱে ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল JR Official Dance Group। চাই থাকক, বহুত এনজয় হ'ব ভিতৰ ফালে। আমাক সিফালে যাবলৈ দিছে, যাওঁ সিফালে কি আছে চাই লওক। ইয়াতে কাৰ্যালয় ইফালে, আহিছে ইয়াতে আমাৰ আচাৰ্য আছে। এইটো পাছততো পাঞ্জাল আচাৰ্য, আৰু এই আমাৰ টিকলি বাইদেউ ফুল লৈ আহিছে। ভিতৰ ফালে এইবাৰ আহিলোঁ। আচাৰ্য আৰু ছাৰে মোক ইয়ালৈ আনিছে, তো ছাৰক বহুত বহুত ধন্যবাদ। আৰু ইফালেও আচাৰ্য আছে ছাৰ। তো আমি সকলোৱে আহিছোঁ দৌল মহোৎসৱ চাবলৈ। চ'
সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দুলমি উৎসৱ আৰু ইয়াতে ভালকৈ এনেকৈ উদযাপন কৰি আছে আমি চালে আমি চবেই আছে তো ইয়াতে আমাক চাহ কৈ আছে আৰু নিমকি দিছে আৰু কিবা কিবি দিছে আমাৰ যে কিবা লাগছিল আমাৰ ঘৰৰ ওচৰত একদম ইফালে চব আছে বহু দূৰ আহি শাক লগ পাইছোঁ বহুত ভাল লাগিছে তো চাওক কি দোকান লৈছে একদম তো অলপ পাছতে চাওঁ আমাৰো খেলা এয়া চাউণ্ড ছেটৰ বস্তু আৰু অলপ পাছতে আমাৰ বম ফাংচন আৰম্ভ হ'ব ইফালে ষ্টেজ ৱাও তো চাওক ইফালে ৱাটাৰফল নিশ্চয় ভাল লাগিছে তো আহোঁ চবেই এইফালে এইটো চাবলৈ আহিছে এইফালে চাওক বহুত ভাল লাগিছে চাই তো চাই থাকক আৰু আইও বহুত ওপৰত গৈ আছে তো এইটো ৱাটাৰফল ইফালে হৰিণা এটা আছে বাঘ বা কোনফালে আছে নাজানো তো হৰিণাটো আছে ইফালে আৰু ইফালে আছে একদম প্ৰভু এইফালে জেং জেং পাৰা বহুত খোলা আছে কৈছে আপনি के दिन आए नो रे नामे झूला उड़ गनो रे सब संगी साथीरा रंग खेलिছে না তোকে খুঁজে ভুলিছে Yeah.
ফ্ৰেণ্ডছ মই এতিয়া আছোঁ জেংৰেংপাৰা আনন্দ বজাৰ বাক্সা ডিষ্ট্ৰিক্ট আৰু মই আছোঁ দৌল উৎসৱত দেখিব পাৰিছে পাছফালে আৰু এইটো মোৰ ফ্ৰেণ্ড হয় ইয়াতে আহি লগ শ্ৰদ্ধাৰ বহুত ভাল ধৰ্মপ্ৰাণ ৰাজ ইফালে এখন ষ্টেজ মই দৌল উৎসৱ পৰিচালনা সমিতিৰ আহ্বায়কৰ পুৰা ভিৰ হৈ আছে নিৰ্দেশ মৰ্মে আজিৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ লগতে সমূহ কাৰ্যসূচী চলাই নিয়াৰ বাবে